Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে হ'ব যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাৰো আৰু সবকে হেপী বিহু তো আজি আমি বিহুৰ দিনাখন কি কৰি আছো কি খাম সব আপোনালোকক দেখাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এই আমাৰ বিহুৰ পিঠা এই আমাৰ মায়ে খাই আছে হিলা পিঠা Bye bye. কি খাইছা কৈ দে হেতু কি খাইছা কৈ দিয়াচোন Pita. পিঠা খাইছা বনোৱা Ada nyonya. এয়া আমি পিঠা খাই আছো দিছিলো হিয়া মই এতিয়া বনাই আছো মাছ মাছ বনাইছো তাৰপিছত এয়া মটৰ জলকীয়া পিঁয়াজ নহৰু আদা বিলাহী এইবোৰ মাছ ফ্ৰাই কৰি আছোঁ এই মাছটো বনাই লওঁ তাৰপিছত আপোনালোকক খাই দেখাম ফাইনেলি এতিয়া মোৰ মাছ হৈ গ'ল এয়া ড্ৰাই ফ্ৰাই ফিছটো হৈ গ'ল এয়া আমাৰ ভাত হৈ গ'ল এইটো আমি মানে চকাতে বনাইছোঁ চকাৰ ভাতটো ভাল হয় আৰু খাৰ তৰকাৰী বনোৱা মেলা হৈ গ'ল তো এতিয়া ভাতটো খাওঁ মানে ভাতটো বাঢ়ি লওঁ তাৰপিছত খাম আমাৰ মায়ে ভাত খাই আছে এয়া মাছ ভাত খাৰ তৰকাৰী আৰু মাছৰ চাটনি এয়া আমাৰ ধুনু বহি আছে ধুনু Bhat. আৰু কি খাইছা Mas. হয় নেকি কোনে খুৱাই দিছে আইতা খুৱাই দিছে আৰু কিবা ক'বা হেল্ল' গাইজ কৈ দিয়া মোবাইলত ব্যস্ত এতিয়া ভাতটো খাই লওঁ বাই বাই টাটা বাই বাই টাটা এয়া মায়ে খাই আছে এতিয়া ময়ো খাই লওঁ এপিচ খাই পেলাই দেখাই দিওঁ এয়া মাছ মজাৰ খা বাই বাই